সকল আপোনালোক কেনে আছে বাৰু? বৰ্তমান মোৰ ভাল, আপোনালোকৰো ভাল চাগৈ। আজি মই দুটা ৰেচিপি লৈ আহিছোঁ, যিটো নেকি খালে মাংসৰ দৰে লাগে। সেইটা হৈছে এয়া 4টা আন্দা লৈছোঁ, 4টা ডিম লৈছোঁ, 3টা বইল কৰি লৈছোঁ। 4টা ডিম আৰু মছলা জিৰা, ধনিয়া, জলকীয়া গুড়ি আৰু গৰম মছলা, জলকীয়া এয়া লৈছোঁ। তাৰপিছত বিলাহীবিলাক গ্ৰাইণ্ডাৰ কৰি লৈছোঁ। তাৰপিছত নিমখ, হালধি এইবিলাক, আৰু প্ৰথমতে এটা ডিম, 4টা ডিমৰ এটা ভুজিয়া কৰি লৈছোঁ আৰু 3টা ডিম বইল কৰি লৈছোঁ। 3টা ডিম বইল কৰি মাজতে দুফাল কৰি লৈছোঁ। এটা তেলত এতিয়া ভুজিয়া নিচিনা ভাজি লৈছোঁ। এতিয়া চাওক, এইখিনি হৈ আছে, মই নমাই লৈছোঁ। ভুজিয়াখিনি নমাই এতিয়া বেলেগ এটা পাত্ৰত থৈ দিছোঁ। দৰ্শকসকল আপোনালোকে চাই থাকক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লাইক কৰক। এতিয়া মই ভাজিবলৈ আৰম্ভ কৰিছোঁ। তেলত ইয়াত পিঁয়াজ দিলোঁ আৰু ৰচুন, আদা, কেঁচা জলকীয়া আৰু আদা নহৰু পেষ্ট এইবিলাক দি মই ভাজি আছোঁ। চাওক, অলপ ৰঙা হোৱালৈকে মই পিঁয়াজখিনি ভাজি থাকিম। আপোনালোকে চাওক। তাৰপাছত এয়া মই মছলাবিলাক একেলগে এটা বাতিত থৈ লৈছোঁ। গৰম মছলা 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, মিৰ্চি মছলা, জলকীয়া পাউডাৰ 1-1.5 চামুচ আৰু এয়া গৰম মছলা, জিৰা, এই সকলোবিলাক মছলা একেলগে মই পানী দি পেষ্ট বনাই ল'ম আৰু হালধি দি লৈছোঁ। দি একেলগে অলপ পানী দি পেষ্ট বনাই ল'ম। ইফালে আন্দা 3টাৰ ডিম 3টা মাজতে ফাটি দুভাগ কৰি লৈছোঁ আৰু এই মছলাবিলাক পেষ্ট বনাই লৈছোঁ। এয়া চাওক দৰ্শকসকল, মোৰ এই মছলাৰ পেষ্টটো হৈ আছে। মই এইটো পিঁয়াজৰ লগত একেলগে ঢালি দিম আৰু ভাজি থাকিম। এতিয়া পিঁয়াজখিনি হ'বলৈ হৈ আছে, অলপ ৰঙাহে হৈ আছে। এতিয়া মই এই মছলাখিনি তাত ঢালি দি দিম। লাহেকৈ মছলাখিনি চাৰিওফালে মিলি যোৱাকৈ মই লৰাই থাকিলোঁ। এইদৰে লৰাই মছলাখিনি সিজিবলৈ দিলোঁ। এয়া চাওক দৰ্শকসকল, এনেকৈ মছলাখিনি সিজিবলৈ দিছোঁ। তাৰপাছত এনেকৈ লৰাই আছিলোঁ, লৰাই অলপ সিজিব দিছোঁ। এয়া সিজিব দি অলপ ঢাকন মাৰি দিছোঁ। এতিয়া ঢাকনখন উঠাই দিলোঁ, উঠাই আকৌ লৰাই আছোঁ। ইয়াৰ পাছত যিখিনি বিলাহী মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছিলোঁ সেইখিনি তাত দি দিছোঁ আৰু এই বিলাহীখিনি ধুনীয়াকৈ মছলা লাগিবৰ কাৰণে লৰাই আছোঁ। এইদৰে লৰাই আছোঁ, লৰাই অলপ সিজিবলৈ দিম। এইদৰে উতলি আছে, সিজি আছে লাহে লাহে। তাৰপিছত স্বাদ অনুসৰি নিমখ দিলোঁ। দৰ্শকসকল আপোনালোকে চাই থাকক। তাৰপাছত মই ইয়াত ভাজি থোৱা ভুজিয়াৰ নিচিনাকৈ ভাজি থোৱা ডিমখিনি মই ইয়াতে ঢালি দিম। এয়া চাওক, অলপ মছলাখিনি মই ভাজিবলৈ দি আছোঁ। তেওঁ চাৰিওফালে উতলিব লৈছে, সিজিব লৈছে। এতিয়া মই ডিমখিনি ইয়াত ঢালি দিম। অলপ পানীও দি দিছোঁ, কাৰণ বেছি গোটা হ'লে ভাল নালাগে। অকণমান পানী দিছোঁ, পানী দি লৰাই দিছোঁ। এতিয়া ধুনীয়াকৈ কালাৰ হৈ আছে। এতিয়া এই ভাজি থোৱা ভুজিয়া নিচিনাকৈ ভাজি থোৱা ডিমখিনি তাত মই ঢালি দিছোঁ।
এইদৰে লৰাই দিছোঁ। লৰাই তাৰপাছত এয়া চাওক, মই ঢাকি দিলোঁ। ঢাকি দিয়াৰ পাছত আকৌ ঢাকনখন 1 মিনিটৰ পাছত আকৌ নমাই দিছোঁ। তাৰপৰা এই বইল হোৱা ডিমকেইটা মাজতে কাটি 2 পিচ কৰি লৈছিলোঁ। এতিয়া মই ইয়াত দি দিছোঁ। এয়া চাওক, এয়া অলপ উতলিবলৈ দিম, সিজিবলৈ দিম। ডিমকেইটাৰ ভিতৰত যাতে মছলা সোমাই যায়, তাৰ কাৰণে মই অলপ সিজিবলৈ দিম। এয়া চাওক দৰ্শকসকল, কালাৰটো কি ধুনীয়া হৈছে। মই এতিয়া আকৌ ইয়াৰ ঢাকনিখন মাৰি দিম। ঢাকনিখন দি আকৌ উঠাই দিছোঁ। এয়া মোৰ এই মাংসৰ দৰে আঞ্জাখিনি হৈ গৈছে। দেখিবলৈ একদম মাংস নিচিনা লাগে। মাংস আনি নেখালেও হ'ল, খাবলৈ কিন্তু মই নিজকে নিজে ভাবিছোঁ বহুত টেষ্ট হ'ব। আপোনালোকেও বনাই খাই চাবচোন। এয়া মোৰ এই ডিমৰ মছলা কাৰীখিনি এতিয়া হ'বলৈ লৈছে। ধন্যবাদ।